মৰমৰ ছাত্ৰ ছাত্ৰীসকল MD আছামিজ চেনেললৈ আমি সকলোকে স্বাগতম জনাইছোঁ। যুগমীয়া শৰাইঘাটৰ পৰৱৰ্তী প্ৰশ্নখিনি আমি দিবলৈ আগবাঢ়িছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। এতিয়া চোৱা, তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত দিয়া আছে, বিচাৰি উলিয়াই লিখিবলৈ কৈছে। এতিয়া বিশেষ্য পদসমূহ হৈছে যুগ, অসম, মাতাল, যোগান, শৰাইঘাট, ইতিহাস, সমৰ, অৰ্থনীতি, ৰাজনীতি, সমাজ। এতিয়া আমি এইখিনি বিশেষণলৈ কেনেকৈ নিওঁ চোৱা। যুগ যুগমীয়া, অসম অসমীয়া, মাতাল মতলীয়া, যোগান যুগনীয়া, শৰাইঘাট শৰাইঘটীয়া, ইতিহাস ঐতিহাসিক, সমৰ সামৰিক, অৰ্থনীতি অৰ্থনৈতিক, ৰাজনীতি ৰাজনৈতিক, সমাজ সামাজিক। তাৰ পিছৰখিনি চোৱা, বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া। গাঁও গাঁৱলীয়া, নগৰ নগৰীয়া, চহৰ চহৰীয়া, পাহাৰ পাহাৰীয়া, মিছা মিছলীয়া, ঘৰ ঘৰুৱা, ৰণ ৰনুৱা, বন বনুৱা, খক খকুৱা, পাম পমুৱা। তাৰ পিছত দিয়া আছে আমাক বিশেষণৰ পৰা আকৌ বিশেষ্যলৈ নিব লাগে। সৰল সৰলতা, নম্ৰ নম্ৰতা, ভদ্ৰ ভদ্ৰতা, সত্য সত্যতা, মিত্ৰ মিত্ৰতা, দুষ্ট দুষ্টালি, টেঙৰ টেঙৰালি, ধূৰ্ত ধূৰ্তালি, ধিটিঙা ধিটিঙালি, ভাল ভালুৰি। তাৰপিছত চোৱা, তলত উল্লেখ কৰা সমস্যাৰাজি যুগমীয়া শৰাইঘাট পাঠটোৰ সহায়ত চমুকৈ লিখা। ৰাজনৈতিক সমস্যা, সামাজিক সমস্যা, অৰ্থনৈতিক, ঐতিহাসিক আৰু প্ৰাকৃতিক সমস্যাৰ বিষয়ে লিখিবলৈ কৈছে। এতিয়া চোৱা, প্ৰথমটো চোৱা, ৰাজনৈতিক সমস্যা। যুগমীয়া শৰাইঘাটত উল্লেখ কৰা ৰাজনৈতিক সমস্যা হৈছে মোগল আৰু আহোমসকলৰ মাজত হোৱা ক্ষমতাৰ যুদ্ধ। মোগল সাম্ৰাজ্য ঔৰংজেবে ৰাজপুত ৰজা ৰামসিংহক গুৱাহাটী দখল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে আহোম সেনাপতি লাচিত বৰফুকনক আহোম ৰজাই গুৱাহাটী ৰক্ষাৰ দায়িত্ব দিয়ে। মোগল আৰু আহোমসকলৰ মাজত ক্ষমতাৰ বাবে হোৱা যুদ্ধই আছিল যুগমীয়া শৰাইঘাটৰ ৰাজনৈতিক সমস্যা। এতিয়া বাকীকেইটা তোমালোকে এনেধৰণে কৰিবলৈ যত্ন কৰিবা। তাৰপিছত চোৱা, পাঠত উল্লেখ থকা বা নথকা অসমৰ প্ৰাকৃতিক দুৰ্যোগ আৰু কৃত্ৰিম এই দুটা ভাগত বিভক্ত কৰা হৈছে। লগতে সেইবোৰৰ কাৰণ উল্লেখ কৰি সমাধানৰ পৰামৰ্শ আগবঢ়োৱা। এতিয়া চোৱা, কিছুমান প্ৰাকৃতিক সমস্যা আৰু কিছুমান কৃত্ৰিম সমস্যা। প্ৰাকৃতিক সমস্যা যিবিলাক হৈছে নিজে নিজে হোৱা, ধৰা বানপানী দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, ভূমিকম্প, ধুমুহা, মহামাৰী, এইবিলাক হৈছে প্ৰাকৃতিক দুৰ্যোগ। এইবিলাক আপোনা আপুনি হয়। আৰু কৃত্ৰিম দুৰ্যোগ হৈছে যুদ্ধ বিগ্ৰহ, পাহাৰৰ মাটি অপৰিকল্পিতভাৱে কটাৰ ফলত হোৱা ভূমিস্খলন, অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা নলা নৰ্দমাৰ পৰা হোৱা কৃত্ৰিম বানপানী, মাত্ৰাধিক প্ৰদূষণ। এইবিলাক স্বাভাৱিকতে হোৱা নহয়, এইবিলাক সৃষ্টি কৰা, এইবিলাক কৃত্ৰিম। এতিয়া চোৱা বানপানীৰ কাৰণ। এতিয়া বানপানী হৈছে অসমৰ নদ নদীৰে পাহাৰ পৰ্বতৰ পৰা ওলাই অহা বাবে বুৱতী পানীয়ে শিল বালি আৰু নানা গছ গছনি উটুৱাই লৈ আহে। নদীৰ ওচৰত মাথাউৰি থকাৰ বাবে সেই পানী চাৰিওফালে সিঁচৰতি হৈ নপৰাৰ বাবে শিল বালি আদিৰ দ্বাৰা নদী তলিবোৰ প্ৰতি বছৰে তৰাং হৈ আহিব ধৰিছে বা তৰাং মানে বাম হৈ আহিছে। ফলস্বৰূপে বাৰিষা কালত নদীবোৰৰ পানী বেছি হৈ মাথাউৰি ছিঙি বানপানীৰ সৃষ্টি কৰে। বানপানী সমস্যাৰ সমাধানৰ উপায়। এতিয়া আমি এই সমস্যা কেনেকৈ সমাধান কৰিম? নদীসমূহ খন্দাৰ ব্যৱস্থা কৰিব লাগে। অভিজ্ঞ তথা
দক্ষতাসম্পন্ন ব্যক্তিৰ দ্বাৰা মাথাউৰিসমূহ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে। অধিক পৰিমাণে পৰিকল্পিতভাৱে গছ-গছনি ৰুই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিও বানপানী নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰোপৰি চৰকাৰে সঠিক সময়ত উচিত পদক্ষেপ গ্ৰহণ কৰিলে প্ৰতিৰোধ কিছু পৰিমাণে সম্ভৱ হ'ব। তাৰপিছত আহিলে খৰাং বতৰৰ কাৰণ। নিম্ন পৰিমাণৰ বৰষুণ নহ'লে, সেউজীয়া বনাঞ্চল সীমিত হ'লে, প্ৰখৰ ৰ'দত তাপৰ বাবেও খৰাং বতৰৰ সৃষ্টি হ'ব পাৰে। প্ৰতিৰোধৰ উপায়: অধিক পৰিমাণে গছ-গছনি ৰোপণ কৰি জলসিঞ্চনৰ যোগেদি অগভীৰ নলীনাদ বহুৱাই কিছু পৰিমাণে খৰাং বতৰৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰি। ভূমিকম্প আৰু মহামাৰী একেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ। প্ৰচণ্ড বেগেৰে বলা বতাহে ধুমুহাৰ সৃষ্টি কৰে। বতাহৰ বেগ কিছু বাধাপ্ৰাপ্ত হ'লে ধুমুহাৰ গতি নিয়ন্ত্ৰিত হয়। ভূগৰ্ভৰ অন্তৰ্ভাগ উত্তপ্ত হ'লে ইয়াৰ আভ্যন্তৰত থকা গলিত ধাতু বাষ্পসমূহ সজোৰে ওলাই আহে, ফলস্বৰূপে আগ্নেয়গিৰিৰ উদগীৰণ হয় আৰু তাৰ পৰা ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্প প্ৰতিৰোধ কৰাৰ কোনো নিৰ্ধাৰিত ব্যৱস্থা এতিয়ালৈকে বৈজ্ঞানিকসকলে আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও সম্পৰ্কত গৱেষণা কৰি চলাই থকা হৈছে। বানপানী, খৰাং বতৰ আদিৰ অন্তত ৰাজ্যত খাদ্যবস্তুৰ নাটনিয়ে দেখা দিয়ে আৰু নানা ধৰণৰ ৰোগত মানুহ আক্ৰান্ত হয়। উন্নত পদ্ধতিৰ চিকিৎসা ব্যৱস্থা আৰু কিছু আগতীয়া প্ৰতিষেধক গ্ৰহণ কৰিলে মহামাৰী প্ৰতিৰোধ কৰিব পাৰি। অসমৰ কৃত্ৰিম দুৰ্যোগ। অসমৰ কৃত্ৰিম দুৰ্যোগ যেনে জনগোষ্ঠী সংঘৰ্ষ, ভাতৃঘাতী সংঘৰ্ষ, ক্ষমতাৰ বাবে হোৱা অঁৰিয়া-অঁৰি, পাহাৰৰ মাটি কটাৰ ফলত হোৱা ভূমিস্খলন, মাত্ৰাধিক প্ৰদূষণ আদি নিজে সৃষ্টি কৰি লোৱা সমস্যা। জনগোষ্ঠী তথা সন্ত্ৰাসবাদৰ সমস্যাসমূহ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আলাপ-আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পাৰে। এই ক্ষেত্ৰত দুই পক্ষৰ এৰাধৰা মনোভাৱ থাকিলে সমস্যা সমাধানত বাধা আহি পৰে। অপৰিকল্পিতভাৱে পাহাৰৰ মাটি কটাৰ ফলস্বৰূপে গছ-গছনিৰ পৰিমাণ কমিছে আৰু ইয়ে ভূমিস্খলনত সহায়ক হৈছে। তদুপৰি অত্যাধিক জনসংখ্যা বৃদ্ধিয়ে প্ৰকৃতিৰ ওপৰত এক চাপৰ সৃষ্টি কৰিছে। ফলস্বৰূপে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে আৰু চৌদিশ প্ৰদূষিত হৈছে। এই দুৰ্যোগ আঁতৰ কৰিবলৈ হ'লে জনসাধাৰণক সচেতন হ'ব লাগিব। ৰাইজৰ সক্ৰিয় সহযোগ থাকিলে অসমৰ কৃত্ৰিম দুৰ্যোগসমূহ নিৰ্মূল কৰিব পাৰিব। এতিয়া চোৱা, জাতীয় বীৰ লাচিতৰ স্মৃতি ৰক্ষাৰ্থে চৰকাৰী আৰু বেচৰকাৰীভাৱে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে? উত্তৰত চোৱা, জাতীয় বীৰ লাচিত বৰফুকনৰ স্মৃতি ৰক্ষাৰ বাবে চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সেইবোৰ হৈছে স্মৃতিচিহ্ন, য'ত লাচিত দিৱস উদযাপন, য'ত লাচিতৰ স্মৃতিচিহ্ন আৰু লাচিত দিৱস উদযাপন, বঁটা প্ৰদান, লাচিতৰ বঁটা প্ৰৱৰ্তন কৰা, ডাক টিকট প্ৰচলন, বেচৰকাৰী গৃহ নামাকৰণ, উদ্যান স্থাপন তথা নামাকৰণ আদি। লাচিত বৰফুকনৰ স্মৃতি ৰক্ষাৰ্থে গুৱাহাটীৰ জালুকবাৰীত লাচিতৰ প্ৰতিমূৰ্তিৰে সৈতে উদ্যান স্থাপন কৰা হৈছে। সেই উদ্যানত লাচিত দিৱস চৰকাৰীভাৱে উদযাপন কৰা হয়। তদুপৰি বিভিন্ন বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে লাচিত দিৱস উদযাপন কৰি মহান বীৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। চৰকাৰে লাচিত বৰফুকনৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে বঁটা প্ৰদান
প্ৰৱৰ্তন আৰু ডাক টিকট প্ৰচলনৰ দিহা কৰিছে। বিভিন্ন বেচৰকাৰী অনুষ্ঠানে লাচিত বৰফুকনৰ দেশপ্ৰেমক শ্ৰদ্ধা জনায় আৰু তেওঁ স্মৃতি ৰক্ষাৰ বাবে বঁটা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেই বীৰ দুজন কোন? তেওঁলোকৰ বীৰত্বৰ কাহিনী লিখা। এতিয়া চোৱা, শৰাইঘাটৰ দলঙৰ দুইমূৰে থকা বীৰৰ প্ৰতিমূৰ্তি হ'ল ক্ৰমে বীৰ লাচিত বৰফুকন আৰু বীৰ চিলাৰায়। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি শৰাইঘাট দলঙৰ দক্ষিণ দিশত আছে, আনহাতে বীৰ চিলাৰায় প্ৰতিমূৰ্তিটো দলঙৰ উত্তৰ দিশত আছে। মনত ৰাখিবা। বীৰ লাচিত বৰফুকন আৰু চিলাৰায় অসম বুৰঞ্জীৰ এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে। দুয়োজন বীৰৰ স্বদেশ প্ৰেমৰ পৰিচয় শৰাইঘাটৰ যুদ্ধত দেখিবলৈ পোৱা যায়। মিৰি জুমলাৰ অসম আক্ৰমণৰ কেইবছৰমানৰ পিছতেই শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। আহোম ৰজা জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰে সৈতে লগ লাগি মোগলসকলক খেদি গুৱাহাটী অধিকাৰ কৰিবলৈ মন কৰিলে। সেনাপতি লাচিত বৰফুকনৰ নিৰ্দেশ মতে অসমীয়া সেনাই গুৱাহাটীৰে সৈতে ইটাখুলি দুৰ্গ অধিকাৰ কৰিছিল। লাচিত বৰফুকনে নিজৰ মোমায়েকৰ প্ৰাণ নাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। বীৰ চিলাৰায় বা শুক্লধ্বজ কোচ ৰজা নৰনাৰায়ণৰ ভায়েক আছিল। তেওঁ যুদ্ধবিদ্যাত অতি পাকৈত আছিল। চিলাৰ দৰে ক্ষিপ্ৰভাৱে অতৰ্কিতে শত্ৰু আক্ৰমণ কৰিব পাৰিছিল কাৰণে তেওঁ চিলাৰায় নাম পাইছিল আৰু সেই নামেৰে জনাজাত হৈছিল। 1562 খ্ৰীষ্টাব্দত চিলাৰায়ে অধিক সৈন্য সামন্ত লৈ জল আৰু স্থল উভয় পথেদি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আগবাঢ়িছিল। চিলাৰায় নেতৃত্বত কোচ সৈন্যই আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল। আহোম স্বৰ্গদেউ চুকাফাই যুদ্ধত হাৰি নৰনাৰায়ণৰ লগত সন্ধি কৰিছিল। এই সন্ধিমতে আহোম ৰজা কোচ ৰজা কৰতলীয়া হৈছিল আৰু ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ গোটেইখিনি অঞ্চল কোচ ৰজাক এৰি দিছিল। এইদৰে চিলাৰায়ে আহোম ৰজাৰ লগত যুদ্ধ কৰি বীৰত্বৰ পৰিচয় দিছিল। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক পৰৱৰ্তী পাঠত আৰু কেইটামান প্ৰশ্ন দি এন ফ্ৰাংকৰ ডায়েৰী প্ৰশ্ন দিবলৈ আগবাঢ়িম।